যোৱাকালিৰ পৰা আৰম্ভ হৈ গ'ল দা 100 লীগ, যি ইংলেণ্ডৰ লীগ। এতিয়া এই লীগটো ক'ত দিব, কেইটা বজাত দিব, কোনটো চেনেলত আপোনালোকে চাব পাৰিব, সকলোখিনি ইনফৰমেশ্যন আপোনালোকক এই ভিডিঅ'টোত দিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোক বহুত ভিডিঅ'বিলাক বনাবলৈ মটিভেট কৰে। গতিকে দা 100 এই লীগটোৰ যদি মই অলৰেডি আপোনালোকক যদি কি লীগ, কেনেকুৱা চিষ্টেম যদি আপোনালোকে জানিব ইচ্ছা আছে, অলৰেডি ভিডিঅ' বনোৱা আছে, চেনেলত গৈ আপোনালোকে চাওক। আৰু এই লীগটো 100টা বলত, মানে 100টা বল থাকিব, 100টা বলত যিমান ৰান বনায় আৰু প্ৰত্যেকটো অভাৰত 5টা বল থাকিব। এতিয়া যোৱাকালিৰ মেটচ শেষ হৈ গ'ল। যোৱাকালি প্ৰথম মেটচ গৈছে MI লণ্ডন ভাৰ্চেছ ছানৰাইজাৰ্ছ লিডছ। আৰু ইয়াৰে আপোনালোকে যদি নাজানে মই কৈ দিওঁ, বহুতকেইটা টিম আমাৰ ইণ্ডিয়ান অ'নাৰশ্বিপ আছে ইয়াতে। ইণ্ডিয়ান যি IPLৰ অ'নাৰ আছে তেওঁলোকে কিনিছে 100ৰ লীগৰ ভালেকেইটা টিম। গতিকে এইবাৰ 8টা টিমে খেলিছে 100 লীগ। আৰু MI লণ্ডনে এই মেটচখন 7 উইকেটত জিকিছে। কিন্তু সেইটো ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট হয় যে এই 100 লীগটো আপোনালোকে ক'ত চাব পাৰিব আৰু কেইটা বজাত আৰম্ভ হ'ব। এতিয়া মই কথা কওঁ যে 100 লীগটো যোৱা বছৰলৈ আমি ছনীত চাব পাইছিলোঁ। টিভিত হ'লে ছনী স্পৰ্টছ নেটৱৰ্কত, ছনী 10, 1, 2 এইবিলাকত, আৰু অনলাইন যদি চাব লাগে ছনী লিভত চাব পাইছিলোঁ। কিন্তু এই বছৰ সলনি হৈছে, কাৰণ এই বছৰ ব্ৰডকাষ্টিং ৰাইটছ কিনিছে আমাৰ ষ্টাৰ স্পৰ্টছে বা আৰু আমাৰ জিঅ' হটষ্টাৰে। তাৰমানে টিভিত যদি আপোনালোকে চাব বিচাৰে ষ্টাৰ স্পৰ্টছত চাব পাৰে, আৰু অনলাইন যদি চাব বিচাৰে তেনেহ'লে আপোনালোকে জিঅ' হটষ্টাৰত 100 লীগটো এনজয় কৰিব পাৰিব। আৰু মেটছৰ টাইমিঙৰ যদি মই কথা কওঁ, মেটছৰ টাইমিং হ'ব প্ৰায়ভাগ মেটছ ৰাতি 11টাত আৰম্ভ হ'ব। বৰ্তমান যোৱাকালি মেটছখনো 11টা বজাত আৰম্ভ হৈছে, আজিও 11টা মেটছ আৰম্ভ হ'ব। আজি আছে চাউদাৰ্ণ ব্ৰেভ আৰু ৱেলছ ফায়াৰৰ মেটছ আছে আজি 11 PM আৰম্ভ হ'ব। আৰু 7 PM মেটছ আছে। যেতিয়া ডাবুল হেডাৰ থাকিব, দুখন মেটছ থাকিব যোনদিনা প্ৰায়ভাগ ছেটাৰডে ছানডে দুখন মেটছ থাকে। গতিকে দুখন মেটছ থকা টাইমবিলাক হ'ল 7 PM আৰু 10:30, মানে 7টা বজাত এখন আৰম্ভ হ'ব গধূলি, আৰু এখন 10:30 বজাত আৰম্ভ হ'ব। তো 100 লীগৰ এইটোৱে হ'ল টাইমিং। আৰু চেনেল মই ক'লোৱে ষ্টাৰ স্পৰ্টছ আৰু জিঅ' হটষ্টাৰত আপোনালোকে চাব পাৰিব। তো এইখিনি আছিল ইনফৰমেশ্যন। কেনেকুৱা পালে জনাব, ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি জনাব। টিল দেন আহিছোঁ আন এটা ভিডিঅ'লৈ আনিম। বাই বাই।